নমস্কাৰ আজি আমি আৰম্ভ কৰিব লৈছো আমাৰ টিউটৰিয়েল 3 আশা কৰো আগৰ দুটা টিউটৰিয়েল তোমালোকে চাইছা টিউটৰিয়েল 1 ত আমি আমাৰ নোটপ্যাডত কিদৰে আমি HTML পেজ ক্ৰিয়েট কৰিব পাৰো ৱেব পেজ ক্ৰিয়েট কৰিব পাৰো তাৰ বিষয়ে জানিলো আৰু টিউটৰিয়েল 2 ত আমি ভিজুৱেল ষ্টুডিও কোড আৰু নোটপ্যাড প্লাস ত কিদৰে আমি ৱেব পেজ ক্ৰিয়েট কৰিব পাৰো হেতুৰ বিষয়ে অলপ শিকিলো মই ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা ক'বলৈ লৈছো সকলো ঘৰতে থাকক আৰু সুস্থ আৰু সুৰক্ষিত হৈ থাকক আহা এতিয়া আমি ক্লাছ আৰম্ভ কৰো HTML tagsৰ বিষয়ে কেইটামান কথা জানি লোৱা ভাল HTML tags are hidden keywords within a web page that define how web browser display the content hidden keywords মানে কি হল যে HTML tag বিলাক hidden keyword বুলি কৈছে তাৰ মানে আমি আগতেও দেখিছো যে যিবিলাক আমি ট্যাগ লিখো সেই ট্যাগ বিলাক আমাৰ পেজত ডিসপ্লে নহয় আৰু যিখিনি আমাৰ এলিমেন্টছৰ যিখিনি আমাৰ ডিসপ্লে হ'বলগীয়া হয় ট্যাগৰ ভিতৰত যিখিনি থাকে সেইখিনি আমি ডিসপ্লে কৰোঁ যদি ট্যাগ বিলাক ডিসপ্লে নহয় যে সেই কাৰণে তাক হিডেন কিৱৰ্ড বুলি কোৱা হৈছে most tag must have two parts এটা opening part and closing part example দিয়া হৈছে HTML যিদৰে আমি প্ৰথম আৰম্ভ কৰো HTML আৰু ক্লোজিং কৰো আমি এংগল ব্ৰেকেট দি স্লেশ দি HTML লিখিলো আৰু এংগল ব্ৰেকেট ক্লোজ কৰিলো মানে ট্যাগ বিলাকত মানে ওপেনিং পাৰ্ট আৰু ক্লোজিং পাৰ্ট থাকে কিন্তু কিছুমান ট্যাগত আমাৰ ওপেনিং পাৰ্ট আৰু ক্লোজিং পাৰ্ট নাথাকিব পাৰে ওপেনিং পাৰ্ট থাকিলেও তাক ক্লোজিং নকৰিলে হয় ফৰ এক্সাম্পল img tag img tag ইয়াৰ বিষয়ে আমি ডিটেইলছ আকৌ পিছত পঢ়িম তথাপি ইয়াত মই এক্সাম্পল এটা দিছো img src আৰু ইকুৱেল সাইন দি পিনি আমি ইয়াত ভ্যালু এটা দিছো ভ্যালু হল এটা পিকচাৰ এখনৰ নাম দিয়া হৈছে আৰু এংগল ব্ৰেকেট ক্লোজ কৰিছো ইয়াত আমি img tag টো ইয়াত ক্লোজ কৰা নাই গতিকে ইয়াত আমি img tag ক্লোজ কৰিব প্ৰয়োজন নাই এটোকে আমি কৈছো যে ইয়াত আমাৰ কিছুমান tag ক্লোজিং নকৰিলে হয় আৰু কিছুমান এতিয়া আমি empty elements পাম কিছুমান tag empty elements কিছুমান tagত আমাৰ এলিমেন্ট নাথাকে ফৰ এক্সাম্পল আমি br tag টো ক'ব পাৰো br মানে হৈছে ব্ৰেক ৰ যেতিয়া আমি এটা প্যাৰাগ্ৰাফত লাইন এটা ব্ৰেক কৰিবলগীয়া হয় তেতিয়া হলে আমি br tag টো ব্যৱহাৰ কৰো মই ইয়াত প্ৰ্যাকটিক্যাল দেখুৱাম তোমালোকক কেনেকৈ কৰা হয় an HTML elements usually consist of start tag and end tag গম পাইছা start tag আৰু end tag আৰু লগতে কন্টেন্ট খিনি একেলগে আমি কি বুলি কওঁ এলিমেন্ট বুলি কওঁ আৰু এট্ৰিবিউট কাক কোৱা হয় ট্যাগত আমি কিছুমান আমি এট্ৰিবিউট থাকে যেনেকৈ src তাৰপিছত alt এটো মই ইমেজৰ কাৰণে দেখাইছো img ট্যাগৰ কাৰণে ধৰিলোৱা src img সোর্স টো আমি কোৰপা লৈছো সোর্স টো এ পিকচাৰ এটা নাম দিয়া হৈছে আৰু যদি কেনেবাকে পিকচাৰটো ডিসপ্লে নহয় তেনেহলে আমাৰ অল্টাৰনেটিভ টেক্সট এটা ডিসপ্লে হ'ব এটা alt আমাৰ ইয়াত এটা দিয়া হৈছে কলেজ ষ্টুডেন্ট বুলি এটা এক্সাম্পল দিয়া হৈছে এটো আমি এট্ৰিবিউট বুলি কম এটো src আৰু alt আৰু আমি ইয়াৰ যিখিনি লিখিছো ধৰিলোৱা যিবোৰ কোটেশনৰ ভিতৰত লিখিছিলো এইবিলাক আমি কম কোটেশনৰ ভিতৰত লিখাখিনিক আমি ভ্যালু বুলি কম এট্ৰিবিউট ভ্যালু ইয়াত মই এটা এক্সাম্পল দি দিছো তোমাক p tag আমি দিছো align দিয়া হৈছে ইকুৱেল ৰাইট টো আমি কিহৰ ভিতৰত লিখিছো কোটেশনৰ ভিতৰত তেনেহলে এটো কি হ'ব এট্ৰিবিউট ভ্যালু আৰু কন্টেন্ট যিকোনো প্যাৰাগ্ৰাফত কন্টেন্ট থাকিব পাৰে কন্টেন্ট খিনি লিখা হয় আৰু এন্ড কৰিছো বুজি পাইছে গুটেইখিনি আমি একেলগে কি কৈছো এখিনি এলিমেন্ট বুলি কৈছো ইয়াত p টো এলিমেন্ট নেম কৈছো যদি আৰু এট্ৰিবিউট নেম এট্ৰিবিউট ভ্যালু আৰু কন্টেন্ট থাকে এতিয়া আমি কেনে প্ৰ্যাকটিক্যাল কৰিছো প্যাৰাগ্ৰাফ ট্যাগ br ট্যাগ p ট্যাগ আৰু হৰাইজন্টেল লাইনৰ কাৰণে এই কিটা আমি প্ৰ্যাকটিক্যাল কৰিছো প্ৰ্যাকটিক্যাল কৰাৰ আগতে আকৌ আমি এটা কথা জানি লওঁ ঘৰতে থাকক নিজকে বচাওক হাত ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক সামাজিক দূৰত্ব বজাই ৰাখক আহা এতিয়া আমি প্ৰ্যাকটিক্যাল কৰো প্ৰ্যাকটিক্যাল মই আজি নোটপ্যাডত কৰিম নোটপ্যাডৰ কাৰণে প্ৰথমতে আমি এটা ষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰি ল'ব লাগে যেটো আমি ষ্ট্ৰাকচাৰটো মই ইয়াত ক্ৰিয়েট কৰি লৈছো ঠিক আছে
ইয়াৰ আগৰ ক্লাছত যিটো ষ্ট্ৰাকচাৰ আমি ক্ৰিয়েট কৰিছিলো এনেকুৱা ধৰণৰ এই ষ্ট্ৰাকচাৰটো আমি ক্ৰিয়েট কৰি ল'ব লাগে তেতিয়া আমাৰ কোনো ভুল হোৱাৰ চান্স নাথাকে আজি যেতিয়া মই পেৰাগ্ৰাফ টেগৰ কথা কৈছো পেৰাগ্ৰাফ টেগৰ কাৰণে কৰিম আমি টাইটেলত লিখিছো যিকোনো লিখিব পাৰো টাইটেলত আমি my web page বুলি লিখি থলো এতিয়া বডিত মই এতিয়া পেৰাগ্ৰাফ টেগ এটা লিখিছো পেৰাগ্ৰাফ লিখিছো মই পেৰাগ্ৰাফটো লিখি নাথাকো কাৰণ সময় বেছি ললে তোমালোকৰ ভিডিওটো দীঘলীয়া হ'ব আৰু ডাউনলোড বা আপলোড কৰোতে মোৰ টাইম বেছি লাগিব গতিকে মই অলৰেডি পেৰাগ্ৰাফ এটা টাইপ কৰি থৈছিলো এটোকে তোমালোকক ওপেন কৰি দেখাইছো কপি কৰি লৈ আহিম ওপেন এটো মই এই কৈছো মিনিমাইজ কৰি দিছো গতিকে মই 1 2 3 ৰাখিছিলো তেনে এই পেৰাগ্ৰাফটো মই কপি কৰি লৈ আহিছো কপি কৰিছো তোমালোকে টাইপ কৰিবা বা কভাৰ পৰা কপি কৰি লৈ আহিব পাৰা বা কপি কৰিব দিগদাৰ হলে আমি হেল্পত গৈ about notepad চাও ইয়াৰ এইখিনি আমি কপি কৰি লৈ আহিব পাৰো ঠিক আছে এই বস্তুটো কপি কৰিব পাৰো বা আমি এড more information লাইসেন্সৰ ইনফৰমেশন যাম তাতো দেখাব তাকো আমি কপি কৰিব পাৰো মই ইয়াত দেখাইছো এটো পেস্ট কৰিলো ঠিক আছে আৰু মই পেৰাগ্ৰাফটো ক্লোজ কৰিলো হৈছে এতিয়া আমি এখন সেভ কৰিব লাগে ফাইল সেভ এজ আমি কোনটো ফল্ডাৰত কৰিছিলো আমি আগতে ই ড্ৰাইভত কৰিছিলো আমি ফল্ডাৰৰ নাম কি দিছিলো web হয়নে web বুলি ফল্ডাৰ দিছিলো আৰু সেভ কৰাৰ আগতে আমি কি কৰিব লাগিব সেভ টাইপ এজত আমি ইয়াত অল ফাইল কৰিব লাগিব আৰু ফাইলৰ নাম এটা দিব লাগিব ধৰা web6.html যিকোনো নাম দিব পাৰো মই web6. দিছো .html টো এক্সটেনশন দিব লাগিব সেভত ক্লিক কৰিলো এতিয়া ইয়াৰ আমি আউটপুট চাব লাগে আউটপুট চাবলৈ কি কৰিব লাগিব গতিকে মিনিমাইজ কৰিলো আৰু আমি আমাৰ ড্ৰাইভত গলো ই ড্ৰাইভত web যিটো ফল্ডাৰ আছে এই ফল্ডাৰটো ওপেন কৰিলো ওপেন কৰাৰ পিছত web6 যিটো আছে হেতু আমি ৰাইট ক্লিক কৰিম ওপেন উইথ আমি ডাইৰেক্ট ইন্টাৰনেট এক্সপ্লোৰাৰ বা যিকোনো ব্ৰাউজাৰ আমাৰ ব্ৰাউজাৰ আছে এইটা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব পাৰো মই গুগল ক্ৰমতে ভাল পাওঁ গুগল ক্ৰমত কৰিছো দেখিছা ইয়াত যেটো পেৰাগ্ৰাফ আহিছে পেৰাগ্ৰাফটো এটা লাইনত আহিছে তো আমি ইয়াত কি লিখিছিলো ইয়াত পেৰাগ্ৰাফটো কেনেকৈ লিখা হৈছিল মাল্টিপল লাইনত লিখা হৈছিল হয়নে পেৰাগ্ৰাফটো আমি মাল্টিপল লাইনত লিখিছিলো আমি কোডিংত চাও ইয়াত দেখিছা পেৰাগ্ৰাফটো মাল্টিপল লাইনত লিখা হৈছিল কিন্তু এটা লাইনত আহিছে বুজি পাইছা এতিয়া আমি আৰু এটা পেৰাগ্ৰাফ টাইপ কৰিম মই ইয়াত কপি কৰি লৈছো তোমালোকে টাইপ কৰিব পাৰা এই পেৰাগ্ৰাফটো আমি আমাৰ যেটো কোড আছে এই কোডটোত দিম এটা আমাৰ পেজ এটা তলত আৰু এটা পেৰাগ্ৰাফ ক্ৰিয়েট কৰিছো পি টেগ আৰম্ভ কৰিছো ইয়াত আমি পেস্ট কৰিলো পি টেগটো আমি ক্লোজ কৰিছো ঠিক আছে ইয়াত আমি স্পেস অলপ বেছিকে দিছো ঠিক আছে দিস প্যাৰাগ্ৰাফ কন্টেন্ট ইফালে স্পেস দি দিলো এটা স্পেস দিছো ইয়াতো বহুত স্পেস দিছো এতিয়া আমি ইয়াত আকৌ সেভ কৰিলো সেভ কৰিবৰ কাৰণে এবাৰ কন্ট্ৰোল এস মাৰিলে হৈ যাব সেভ কৰিলো আৰু এতিয়া আমি আউটপুট চাম এতিয়া আমি ইয়াত কৈ ৰিফ্ৰেশ কৰিলে হৈ গল ৰিফ্ৰেশ কৰিলো এটো চোৱা বেলেগ কে লিখা হৈছিল কিন্তু একে ধৰণে আহিছে ওপৰ প্যাৰাগ্ৰাফটো যেই ধৰণে আহিছে তলতো একে ধৰণে আহিছে তাৰ মানে আমি এটো কথা বুজিব লাগিব যে ইয়াত আমি কন্টেন্টটো যিখিনি সোর্স কোড আছে সোর্স কোডটো আমি কি ধৰণে লিখিছো হেতু ব্রাউজার বুজি নাপায় ব্রাউজারে অকল আমাক টেগটো চাব যে প্যাৰাগ্ৰাফ টেগ গতিকে এটা প্যাৰাগ্ৰাফতে ই শো কৰিছে স্পেস বেছি দিছো তথাপি এটা প্যাৰাগ্ৰাফতে শো কৰিছে এতিয়া আমি ধৰিলা আমি এটো ব্ৰেক দিব লাগে এটা এখিনি আমি নেক্সট লাইনত ইয়াত যে ধৰণে দেখাইছে নেক্সট লাইনত আনিব লাগে তাৰ কাৰণে আমি এটা টেগ ইউজ কৰিব পাৰো যেটো আমি তোমাক এক্সাম্পলত দিছো যে br টেগ টো কি বুলি কোৱা হয় এমটি টেগ বুলি কোৱা হয় এমটি এলিমেন্ট টেগ ঠিক আছে এই br দিলো এই br দিয়াৰ লগে লগে কি হৈছে চাও সেভ কৰিলো কন্ট্ৰোল এস সেভ কৰিলো ৰিফ্ৰেশ কৰিলো দেখিছা কি কৰিছে
এই লাইনটো নেক্সট পেজত আহি গৈছে বুজি পাইছা গতিকে বিআৰ টেগটোৱে কি কৰে ব্ৰেক ৰ লাইনটো ব্ৰেক কৰে এতিয়া আমি যি ধৰণে লিখিছো ইয়াত সেই ধৰণে অহা নাই তাৰ কাৰণে মই আৰু এটা টেগ ইউজ কৰিম প্ৰি টেগ প্ৰি টেগৰ ভিতৰত আমি যেটো প্ৰি ফৰমেটেড টেগ বুলি কোৱা হয় আমি যেটো ফৰমেট আছে সেই ফৰমেটতে শো কৰিব লাগে একেখিনি ধৰি লওক মই এই কন্টেন্টটো এই পেৰাগ্ৰাফটোৰ এই কন্টেন্টে কপি কৰিলো আৰু ইয়াত আমি পেস্ট কৰিলো ইয়াত আমি প্ৰি টু ক্লোজ কৰিলো হল আকৌ সেভ কৰিলো এবাৰ আউটপুট চাও ৰিফ্ৰেশ কৰি চাও দেখিছা ইয়াত আমি বিআৰ ইউজ নাই কৰা একো ইউজ কৰা নাই যি ধৰণে আমাৰ পেজ তো পেৰাগ্ৰাফটো যি ধৰণে আমি কোডিংত লিখিছো সেই একে ধৰণে ইয়াত শো কৰিছে বিকজ অফ প্ৰিফৰমেটেড টেগ ফৰ এক্সাম্পল তোমাকে কিটা কবিতা এটা লিখিব লগিয়া হ'ল কবিতা এটা আমি ওয়েব পেজত লিখিব লগিয়া হ'ল তেতিয়া আমি কি কৰিম কবিতা এটা লৈ আহিছো কবিতা এটা লিখিব লাগে এই কবিতাটো মই কপি কৰি লৈছো আৰু আমাৰ যেটো পেজ আছে পেজত আমি পেস্ট কৰিম যে যেটো আমাৰ সোর্স কোড আছে ইয়াত প্ৰি টেগটো মই এই কৰিছো ইয়াত কবিতাটো লিখিছো মানে কবিতাটোৰ প্ৰথম লাইনটো ইয়াত আছে সেকেন্ড লাইনটো বলে এইখিনি পা লাগে হল থাৰ্ড লাইনটো ঠিক আছে ইয়াত বলে এটা ব্ৰেক লাগে ইয়াত লিখিলে এইটো আকৌ ইয়াত আমি এন্টাৰ দিছো আৰু এইখিনি লিখিছো আৰু প্ৰি টেগটো আমি ক্লোজ কৰিছো হল সেভ কৰিছো এতিয়া চোৱা আমি ইয়াত ব্ৰেক বা ব্ৰেক বিআৰ টেগটো ইউজ কৰা নাই কিন্তু আমি কি কৰিছো পেৰাগ্ৰাফৰ জায়গাত পি টেগৰ জায়গাত আমি প্ৰি টেগ ইউজ কৰিছো পিআৰই পি টেগ ইউজ নাই কৰা যেটো পেৰাগ্ৰাফ টেগ পি টেগ হেতু ইউজ নাই কৰা তাত আমি কি কৰিছো প্ৰি টেগ এতিয়া আমি সেভ কৰিম কন্ট্ৰোল এস মাৰিলো সেভ কৰিলো আৰু ইয়াত কৈ ৰিফ্ৰেশ কৰিম চোৱা আৰু যি ধৰণে লিখা হৈছে সেই একে ধৰণে আমাৰ ইয়াত শো কৰিছে পেজখনত আশা কৰিছো তোমালোকে এই ভিডিওটো এইখিনি বুজি পাইছা নেক্সট ভিডিওত মই আৰু কেইটামান টেগৰ কথা কম আৰু টেগৰ টাইপছ বিলাকৰ কথা কম এইখিনি তোমালোকে প্ৰেক্টিস কৰিবা ধন্যবাদ